টিকটক কিং আৰু টিকটক কুইন সকল মানে খুজিছো তোমালোকক যে তোমালোকে টিকটক কিয় কৰা টিকটক কৰি পাইছা কি মানে টিকটক কিয় কৰা তোমালোকে আমি টিকটক কৰোঁ যেতিয়া আমি হিজিৰা কিনো কম খেজনী আগত মই চেনি খোৱা জনী কেনেকে উদাং কেনেকে সোমাং ঘৰৰ বাহিৰে ভিতৰতে খাবলে বহুং বিচনা পৰুং লাজে বেদি বেদি ধৰে নব বুলি কেনেকৈ মাতুং পুৰণি প্ৰেমিকাকে নব বুলি কেনেকৈ মাতুং পুৰণি প্ৰেমিকাকে টিকটক মানুহৰ লিংগ পৰিৱৰ্তনকাৰী এপাত অস্ত্ৰ মানে ধেমালি কৰিছোঁ কথাটো এনেকুৱা ধৰণৰ যে এই এপছটোৰ ওপৰত মই কোনো ধৰণৰ ভিডিঅ' আৰু নবনাওঁ বুলি ভাবিছিলোঁ কিন্তু আচলতে এই এপছটো ব্যৱহাৰকাৰী কেইটামানৰ ইমানেই লেভেল যে ইহঁতক আমি ৰ'ষ্ট কৰিম আৰু মোৰ ভিডিঅ'ৰ তলৰ কমেণ্ট বক্সত আহি ইহঁতে ক'ব যে আমাৰ কাৰণে তহঁতে আজি চেনেলবোৰ ডাঙৰ কৰিব পাৰিছ আমাৰ ওপৰত ৰ'ষ্ট কৰি কৰি তহঁতে আজি নিজকে আনৰ আগত চিনাকি দিব পাৰিছ আমি বুঢ়ে ৰ'ষ্ট কৰি আছোঁ কাৰণেহে তহঁতৰ ভিডিঅ' চলি আছে বোপাই নহ'লে তহঁতৰ ভিডিঅ' মানুহে ঠেং দাঙি মুতিবলৈও নাচায় যে সকলো টিকটক ইউজাৰ এনেকুৱা নহয় কিন্তু কেইটামান আছে সিহঁতৰ যে লেভেল একেবাৰে চাই থাকিব নোৱাৰি পাই গতিকে এই লিংগ পৰিৱৰ্তনকাৰী যন্ত্ৰটোৰ বিষয়ে আৰু বিশেষভাৱে আলোচনা কৰিবলৈ আহক আমি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ এই ককাজনৰ বাৰু কিহে পাইছে মানে কিহে পাইছে এই বয়সত বাৰু এইবোৰ কিবা এটা শোভা নালাগিছে আপুনি ধৰ্মত লাগক ককা এইবোৰ আপোনাক নোখোৱাই মানে 18 বছৰ বয়সত মানে এইজনে মোবাইল নাপালে তেওঁৰ জামানাত মোবাইল নাছিল নহয় স্মাৰ্টফোন নাছিলে টেলিফোন আছিলে টেলিফোনততো টিকটক নাছিলে সেইকাৰণে এতিয়া 90 বছৰ বয়সত যেতিয়া পাইছে গতিকে 18 বছৰৰ কামটো 90 বছৰতে কৰি দিছে আৰু পিছে লাভ নাই ককা আপোনাক এইবোৰে নাচাজে কিবা অদ্ভুতহে লাগিছে খুৰা না খুৰা নাকান্দিব কালো ৰুমাল দে না কালো খুৰা নহয় বেলেগ খুৰা টেলেণ্ট আছে ক্ৰিয়েটিভিটি আছে ধেত তেৰিকা আছামৰ ডেকা আৰু মিষ্টাৰ ৰাজা তহঁত দুটাক শুন ৰ'ষ্ট কৰ মানুহ চাই কৰিবি আৰে কৰি আছ যে নিজৰ মা বয়সীয়াল মানুহবিলাকক সিহঁতৰ মনত দুখ নাপায় তোৰ মাৰক যদি কোনোবাই কৰে কেনেকুৱা লাগিব এবাৰ মাৰৰ ওপৰত ৰ'ষ্ট এটা কৰি চাবি তাৰ পাছত অনুভৱ কৰিবি কেনেকুৱা লাগে বুজিছ নহয় সদায় নাৰীক সন্মান দিব শিক কোনজনী নাৰীক তই মই বিনা কাৰণত অপমান কৰা দেখিলিও তেজ খোৱা নাৰীক সন্মান কৰিবলৈ তোৰ নিচিনা টিকটক ইউজাৰ কিটাতকৈ মই অলপ বেছি ভালকৈ জানো আৰু কি কলি মাৰ কথা কলি আৰে মোৰ মায়ে তোৰ নিচিনা টিকটক কৰি টিকা হিলাই নাথাকেতো আৰে টিকটক কৰি চকৰ কিন্তু পাগল আমি নহয় ডাঙৰ মানুহে বহুতে টিকটক কৰে তেওঁলোককতো আমি ক'ব যোৱা নাই ন কৈছো কাক ভালদৰে চকু ফুৰাই চাই ল যদিহে চকুৰে দেখ আৰু মোৰ মায়ে টিকটক নকৰে তোৰ নিচিনা এইবোৰ মক্কেলামি কৰি তেখেতে জনপ্ৰিয় হ'ব নিবিচাৰে তেখেত এনেও জনপ্ৰিয় কাৰণ মোৰ মা এজনী নাৰীৰ কাৰণে তই এই পৃথিৱীখন দেখা পাইছ নাৰীক আৰে তহঁতক কি ভাল বুলি ক'ম তহঁততো 1 নম্বৰৰ জধা মূৰ্খ চালা মক্কেল মুখত অলপ লেকাম লগাবি বুজিছ বাওনা হয় চন্দলে হাত নেমেলিবি আৰু কি কলি মই জধা মূৰ্খ মই জধা মূৰ্খ ঠিকে আছে বাৰু মই জধা মূৰ্খ কিন্তু তই কি তই যে লিংগ পৰিৱৰ্তনকাৰী 3 নম্বৰটো নিজেই প্ৰমাণ দি দিলি তোৰ নিজৰ ভিডিঅ'ত ভালদৰে লিপচিং এটা কৰিব নাজানো আৰু তই টিকটক কৰি ফালিব আহিছ ঘেন্টা তই এইটো কৰিবি তই
আপোনাৰ ঘৰত যদি সন্তান আছে, আপোনাৰ ঘৰত যদি সৰু ল'ৰা ছোৱালী আছে, আপুনি যদি তেওঁলোকক বেয়া কথা, স্লেং ৱৰ্ড এইবোৰ শিকাব বিচাৰিছে, তেনেহ'লে কি কৰি আছে? টিকটকটো ইনষ্টল কৰি দিয়ক আৰু তেওঁলোকৰ মুখৰ আগত মেলি দিয়ক। তাত আপোনালোকে যিমান পাৰে সিমান বেয়া কথা শিকিব পাৰিব, কাৰণ টিকটকটো বেয়া কথাৰ লাইব্ৰেৰী হয়তো। অ' ভণ্টি অঁ ক তুমি কিবা লাগি আছে চাব নাই লগা ভালকৈ আছে নে কিবা লাগি আছে নাই লগা একো আছে না নাই লগা ভালকৈ আছে এইখনত নাই লগা অ' কিডনেছ 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 কালৰ কেলা কি ড্ৰেছ আছে নাই তোৰ কালৰ কেলা কি ড্ৰেছ আছে নাই তোৰ কালৰ কেলা কি ড্ৰেছ আছে নাই তোৰ কণ মাইনাসকল, ককায়েকে ভনীয়েকে কেনেকৈ কথা পাতিব লাগে শিকিলা নহয়? ফ'কাছ কৰা শিকি লোৱা, কামত আহিব। আৰু আছে আৰু শিকা আহা চিমা সেলফি লো बाल सेल्फी मार सकेला मादर केला लेवरा माँ की भुचुरी কৃষ্ণ হৈ যাব আৰু নালাগে মানে ইহঁতৰ মুখত ভাল কথা আপুনি একো নুশুনে পৃথিৱীৰ বেয়া ৱৰ্ডবোৰ কেৱল এই টিকটকৰ মাজতে লুকাই থাকে। ৰাতিপুৱা শুই উঠি টিকটকটো যদি কেনেবাকে আপুনি ভুলতো খুলিবলৈ হয়, তেনেহ'লে ৰাতিপুৱা শুই উঠি আপোনালোকে এই কেটেৰা জেঙেৰা মাতকেইটাহে শুনিবলৈ পাব আৰু লগতে আপোনাৰ দিনটোও বেয়া হৈ যাব। গতিকে যিসকলে এতিয়ালৈকে টিকটকটো ইউজ কৰা নাই, আপোনালোকক মই কাটৰভাৱে অনুৰোধ কৰিছোঁ, পাৰে যদি এইটো এপছ ইনষ্টল নকৰিবই, নহ'লে আপুনি নিশিকা কথা কেতিয়াও শিকিবলৈ পাৰিব। আৰু যিসকলে কৰি আছে তেওঁলোকে কৰক, কাৰণ তেওঁলোকক ক'ব লগা মোৰ একো নাই, কাৰণ টিকটকটো কোনো বেয়া এপছো নহয়। আৰু বাৰু বাদ দিয়ক, তেনেহ'লে বন্ধুসকল, আমাৰ আজিৰ এই ভিডিঅ'টো আমি ইমানতে পৰিসমাপ্তি ঘটাব বিচাৰিছোঁ। যদি এই ভিডিঅ'টো চাই আপুনি জীৱনৰ আনন্দ উপভোগ কৰিলে, তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু ভিডিঅ'টো এণ্ড কৰাৰ আগতে আপোনালোকক এটা মই আচৰিত টিকটক ভিডিঅ' দেখাব বিচাৰিছোঁ। গতিকে ব'লক ভিডিঅ'টো চাই আহোঁ। বুকু ফালি লিখি ল'ম তোমাৰ নাম লিপিকা চিৰি চিৰি কপে বুকু যদি নাপাওঁ আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিলোঁ, বাই। ওই নাহৰ পাতৰ